আমাৰ BTD 2020 যিটো ইলেকশ্যন নিৰ্বাচনী আজি আমি ৰাইজ সজাগ হৈছোঁ। আমি এখন দুৰ্নীতিমুক্ত চৰকাৰ বিচাৰোঁ, যাতে আমাৰ BTD এখন ভাল চৰকাৰ গঠন হয়। এইকাৰণে আমাৰ আশাবাদী। এই কাৰণে আমি আজি আই মাতৃ ভাই বন্ধু সকলোৱে ওলাই আহিছোঁ। সকলোৱে আমি ট্ৰেক্টৰৰ হবিত ভোট দি জয়যুক্ত কৰাৰ কাৰণে আমি ঐক্যবদ্ধ। 8 নং দথমা সমষ্টি আমি আজি UPPL দলত যোগদান কৰিলোঁ। যোগদান কৰাৰ কাৰণটো আমি এখন সুস্থ সবল চৰকাৰ বিচাৰোঁ আৰু আমি এখন যাতে ভাল সুন্দৰ চৰকাৰ গঠন কৰি পেলাই আমি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰোঁ। জাতি ভেদ নিৰ্বিশেষে সকলো জনগোষ্ঠী জাতি লৈ আমি এখন ভাল চৰকাৰ যাতে কৰিব পাৰোঁ, এই কাৰণে আমি আশাবাদী। আজি 17 বছৰ চৰকাৰ হৈ গ'ল। এটা BPF দলৰ পৰা ক'ব লাগিলে আমি একোৱে এটা সা সুবিধা উন্নতি নাপালোঁ। আজি ধৰি লওক, আজি আমাৰ 3 বছৰ আগতে এটা ডাঙৰ এই অঞ্চলত ধুমুহা হৈছিল, সেইটোৰো আমি তিনপাত পোৱা নাই, যাৰ কাৰণে আমি ক্ষোভিত, আমি দুখিত এই অঞ্চলৰ ৰাইজ। এইবিলাক ক'বলৈ হ'লে আজি হীৰা হৰণীয়া ইহঁতেও একে কৰা নাই, কিন্তু এটা সময়ত সকলো জাতি জনগোষ্ঠীৰ আক্ষোভ বিক্ষোভ আছিল, কাৰণ সেই দিনটো এতিয়া নাই আৰু সেই আজি পৰিৱৰ্তন হৈ গ'ল। আজি এখন সুন্দৰ ধৰি লওক BTD আজি সুন্দৰভাৱে আজি উগ্ৰপন্থী আজি চিজফায়াৰ হ'ল, আলোচনাপন্থী আলোচনাত আহিল, এইকাৰণে শান্তিত আছোঁ। কিন্তু হৰণীয়া আজি আমাক এই অঞ্চলত একো উন্নতি একো ডেভেলপ একো দিব পৰা নাই। এইটো আমি দৃঢ় বিশ্বাসী আৰু একেটাৰ পক্ষত আমি নাই বুলি ক'ব লাগিব। আজি আমি UPPL দলক জিকাৰ কাৰণে আজি আমি ঐক্যবদ্ধ হ'লোঁ। আই মাতৃ সকলো দাদা ভাই, আজি আমি সকলো আমাৰ গাঁৱৰ ৰাইজ ওলাই আহিছোঁ। আজি সকলোৱে আমি UPPL দলৰ হৈ ট্ৰেক্টৰৰ হবিত ভোট দি আমি জয়যুক্ত কৰাৰ কাৰণে আজি আমি ওলাই আহিছোঁ। ৰাইজক মই এইকাৰণে আহ্বান কৰিছোঁ, যাতে UPPL দলক ভোট দি জয়যুক্ত কৰাৰ কাৰণে মই অনুৰোধ কৰিলোঁ। UPPL জিন্দাবাদ। ধন্যবাদ।